মাইকেল জেকসন আছিল বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী আৰু জনপ্ৰিয় আমেৰিকান কণ্ঠশিল্পী, নৃত্যশিল্পী তথা গীতিকাৰ। কিং অৱ পপ নামেৰে জনাজাত জেকসনে তেওঁৰ অনন্য সংগীত, কণ্ঠ আৰু মুন ৱাক নৃত্য শৈলীৰে বিশ্বজুৰি কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰিছিল। 1982 চনৰ তেওঁৰ এলবাম থ্ৰিলাৰ আজিও বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা এলবাম। মাইকেল জেকসনৰ জন্ম 1958 চনৰ 29 আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা প্ৰদেশৰ গেৰী চহৰত হৈছিল। তেওঁ জয়ী জেকসন আৰু কেথৰিন জেকসনৰ 10টা সন্তানৰ ভিতৰত অষ্টম আছিল। তেওঁৰ পৰিয়ালটো এটা শ্ৰমিক শ্ৰেণীৰ আফ্ৰিকান আমেৰিকান পৰিয়াল আছিল। সংগীতৰ প্ৰতি আগ্ৰহী মাইকেলে কম বয়সতে পেঁপা বজাবলৈ লৈছিল। তেওঁৰ আনুষ্ঠানিক শিক্ষা বিশেষ নাছিল যদিও সংগীতৰ জগতত তেওঁৰ প্ৰতিভা আছিল। মাত্ৰ 5 বছৰ বয়সত তেওঁ ভাতৃসকলৰ সৈতে দ্য জেকসন 5 দল গঠন কৰিছিল। 1969 চনত আই ৱান্ট ইউ বেক গীতটোৱে দলটোক জনপ্ৰিয় কৰিছিল। 1971 চনত মাইকেল জেকসনে একক শিল্পী হিচাপে ম'টাউন ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয়। 1980 দশকত তেওঁ পপ সংগীতত নিজৰ স্থান গঢ়ি তোলে। তেওঁৰ বিট ইট, বিলি জিন আৰু থ্ৰিলাৰ গীতসমূহে আমেৰিকাৰ কৃষ্ণাংগসকলৰ বিৰুদ্ধে থকা বৈষম্য দূৰ কৰাত সহায় কৰিছিল। জেকসনৰ ব্যক্তিগত জীৱনত বহু উত্থান পতন ঘটিছিল। তেওঁ লিছা মেৰী প্ৰেছলি আৰু ডেবি ৰ'ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁৰ 3জন সন্তান আছিল। তেওঁৰ জীৱনশৈলী আৰু ছালৰ ৰং সলনি হোৱা ৰোগক লৈ বহু আলোচনা হৈছিল। তেওঁ কেইবাটাও গ্ৰেমী বঁটা, আমেৰিকান মিউজিক বঁটা লাভ কৰিছিল। তেওঁক গ্ৰেমী লেজেণ্ড এৱাৰ্ড আৰু লাইফটাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হৈছিল। 2009 চনৰ 25 জুনত 51 বছৰ বয়সত এই শিল্পীৰ মৃত্যু হয়। চিকিৎসকৰ গাফিলতিৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হয়। মাইকেল জেকসন এজন গায়ক বা নৃত্যশিল্পী নাছিল, তেওঁ আছিল এক অনুষ্ঠান। তেওঁৰ মুন ৱাক আৰু থ্ৰিলাৰ আজিও নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা। তেওঁ গীতৰ জৰিয়তে কিং অফ পপ হৈ ৰ'ব।